নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি গৈ আছোঁ জেপি আহিব এলডি স্কুললৈ। আমি চাবলৈ গৈ আছোঁ বিহু ফাংচন, মানে MLA আহিব, তাত মানে সব জাতিৰ মানুহে নাচিব। বলক আপোনালোককো দেখুৱাই। আমি আহি পাই গ'লোহি। হাই পূজাত লওঁ, এইটো বিহুত কৰা নহয়। ইয়াতে উপস্থাপন কৰিছে ৰঙালী বিহুৰ এক অনুভৱ। চন্দ্ৰিকা দত্ত কোঁৱৰ ডাঙৰীয়া এটা লিখিছে। এইবিলাক জেগাত পাতি ল'লে সকলো ৰাইজে এই অনুষ্ঠানটোত আদৰি লোৱাৰ কাৰণে সুদূৰ প্ৰকাৰী প্ৰভাৱ পৰিব বুলি মই আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক বিপদৰ বন্ধুৰূপে খ্যাত ডক্টৰ অমিয় কুমাৰ ভূঞাদেৱক মই সেৱা জনাইছোঁ আৰু ভাইটি ভণ্টি সকলোকে মই ৰঙালীৰ ওলগ জনাইছোঁ। অৱশ্যে মই অলপ আগতেই উল্লেখ কৰিছিলোঁ, মোৰ এটি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনালোঁ। চব কিমান ডাঙৰ বৰ ঢোলটো অলপ আগত মই ইয়াতে দেখিছিলোঁ।
Sa tsunami mang na dahisi ay, hinadokelo ba